এইটোৱে মেছেজ দিব বিচাৰো যে আসাম গভৰ্ণমেণ্টে যিটো বিল পাছ কৰিছে এইটো আমি কেতিয়াও মানি ল'ব নোৱাৰো আৰু যদি মানি লোৱা তেতিয়াহ'লে আমি এইটো কলেজ কেডৰ আমি এতিয়া আন্দোলন কৰিছো আহি থকা সময়ত আমি ৰাষ্ট্ৰপতি তাতে যাই পেলাইও আমি প্ৰটেষ্ট কৰিম বুলি আমাৰ আৰু প্ৰটেষ্ট কৰিম আমি তাৰপিছত আৰু যদি এইটো মানি লোৱা তেওঁলোকে এছটি ডিমাণ্ড কৰাটো যদি একচেপ্ট কৰে তেতিয়াহ'লে এইটো আমি কেতিয়াও মানি ল'ব নোৱাৰো আৰু যিমান পুৰণা ট্ৰাইবেল আছে ইহঁতৰ কাৰণে আমাৰ লোকৰ কাৰণে ফিউচাৰ ইয়াং জেনেৰেশ্যন আৰু ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে বহুত প্ৰব্লেম হ'ব আৰু যেনেকুৱা ইউনিভাৰ্চিটিত এডমিশ্যন ল'বৰ কাৰণে একফালৰ পৰা ইউনিভাৰ্চিটিত এডমিশ্যন ল'বৰ কাৰণে আৰু চাকৰি বাকৰি এইটোৰ কাৰণে বহুত প্ৰব্লেম হ'ব এইটোৰ কাৰণে আমাৰ ৰাইটছ আছে আমাৰ ৰাইটছ আছে তাৰ কাৰণে আমি এইটো কলেজ গেটৰ আমি প্ৰটেষ্ট কৰিছোঁ আৰু যদি মানি নলয় যদি আসাম গভৰ্ণমেণ্টে এইটো বিলটো পাছ কৰে তেতিয়াহ'লে আমাৰ জীৱনটো দি পেলাইও আমি ৰাষ্ট্ৰগীতাৰ আমি যাব কাৰণে বাধ্য হ'ম।